हेलो ভিউৱাৰ্ছ সকল আপোনালোক কেনে আছে আশা কৰো আপোনালোক সকলো সুস্থ আৰু ভালে আছে আজি পুনৰ আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপিৰ ভিডিও লৈ আহিছো আপোনালোকে চিকেন খাই বাৰু কেনেকুৱা পায় নিশ্চয় ভালেই পায় আৰু চিকেনটো বনাব সকলোৱে জানে কিন্তু মইনো কেনেকৈ বনাইছো তাকে চাওঁ আহক আজি আপোনালোকৰ ওচৰলৈ সেই চিকেনৰ ৰেচিপিটোকে লৈ আহিছো চিকেন বনাবৰ কাৰণে মই চিকেনখিনি ভালদৰে ধুই লৈছো তাৰ পিছতে এইখিনি মছলা যোগাৰ কৰি লৈছো ইয়াত আছে ৰেড চিলি জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু মিট মছলা এইখিনি মই ইয়াতে ঢালি দিছো তাৰ পৰা অকণমান মিঠাতেল দি এইখিনি মিলাই দিম এইখিনি সানি লোৱা হৈ গৈছে মছলাখিনি ভালদৰে সান খাইছে আৰু 10 মিনিট সময়ৰ কাৰণে এই মাংসখিনি ঢাকি ৰাখিম এয়া মই চিকেন ৰেচিপিৰ কাৰণে বস্তু ৰেডি কৰি আছো ডাঙৰ ডাঙৰকৈ বিলাহী 3টা কাটি লৈছো পিয়াজ 4টা ব্যৱহাৰ কৰিম 4টা কাটিছো এটা ডাঙৰ ডাঙৰকৈ এনেদৰে কাটি লৈছো আৰু কেঁচা জলকীয়া দিলে ভাল লাগে কিন্তু কেঁচা জলকীয়া নাই কাৰণে পকা জলকীয়া দি দিছো দুটা জালুক জিৰা গুৰি কেইটামান আৰু শুকান জলকীয়া 3টা দিছো এইখিনি আদা মই পেষ্ট কৰি লৈছো আৰু এইখিনি পিয়াজ সৰুকৈ কাটি লৈছো আলু সাইজ মতে কাটি লৈছো এইটো সাইজত মই ভাল পাওঁ কাৰণে এইদৰে কাটিছো আৰু পিয়াজ আৰু নহৰু বাকি আছে নহৰুটো এইখন বেলনাতে মই পিছি লম বৰ ধনিয়া নহৰু বৰ ডাঙৰ ডাঙৰ আজি বজাৰৰ পৰা লৈ আহিছো এইখিনি মই এতিয়া বেলনা মাৰিটোৰে ভাঙি লম নহৰুটোৰ বাকলিখিনি কিন্তু কালাৰটো বেলেগ বগা নহয় ন হৈ যাব নহৰুখিনি মই ইমানেই পিছি লম এয়া কেৰাহীত তেল দি ললো মিঠাতেল দি ললো আৰু মিঠাতেলখিনি পকি গৈছে আৰু প্ৰথমে মই হালধিখিনি দিছো তাৰ পাছতে পিয়াজখিনি সৰুকৈ কটা পিয়াজখিনি দি দিছো ইয়াৰ লগে লগে মই নহৰুখিনি দিছো আৰু এই মছলাখিনিও দি দিছো মছলাখিনি আগতো দিব পাৰি আগত দিলে ভালেই হয় মই পাহৰি লৈ দিছো এতিয়া মই পেষ্ট কৰি থোৱা আদাখিনি দি দিছো আৰু ইয়াৰ পাছতে মাংসখিনি কাটি দিছো মাংসৰ লগতে ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি বাকি দিছো
মাংসখিনি সিজিবৰ কাৰণে মই অলপ নিমখ দি দিছোঁ। আলু দিয়াৰ পাছত পুনৰ নিমখ দিব লাগিব। ভালকৈ লৰাই পুনৰ ইয়াত অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। পিঁয়াজখিনি প্ৰায় গলি গৈছে আৰু এই সময়তে মই অকণমান ইলাচি আৰু দালচেনি দি দিম যাতে গোন্ধটো ধুনীয়া হয়। আৰু ইয়াৰ লগতে মই এই বিলাহী কাটি থোৱা বিলাহীখিনি দি দিম যাতে গলি যায়, আলু দিয়া সময়লৈ গলি যাব। লো ফ্লেমত কিছু সময়ৰ কাৰণে ইয়াক আকৌ ঢাকি ৰাখিম। এয়া মাংসখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল, পিঁয়াজখিনি সম্পূৰ্ণ গলি গ'ল, ধুনীয়া গ্ৰেভি হৈছে। ইয়াতে মই এই আলুখিনি এড কৰি দিম আৰু আলুখিনি মই বইল কৰি লৈছোঁ। আৰু কেৰাহীটো যিহেতু সৰু, মই বেলেগ এটা কেৰাহী লৈ মাংসখিনি দি দিব লাগিব, নহ'লে আলুখিনি দিয়াৰ পিছত পানী দিলে কেৰাহী নজুৰিব। এয়া আলুখিনি মই মাংসখিনিত দি দিলোঁ আৰু ইয়াৰ লগে লগে মই অকণমান হালধি দি দিম। আৰু লগতে নিমখো দিব লাগিব। নিমখ আগতে মাংসৰ পৰিমাণ হিচাপত দিয়া আছিল আৰু এতিয়া যিহেতু আলু এড কৰিলোঁ সেইকাৰণে নিমখখিনি দিব লাগিব, নহ'লে কমি যাব। আৰু ইয়াৰ লগে লগে মই পানী দি দিম, গৰম পানী। এইখিনি যিখিনি পানীত মই আলুখিনি বইল কৰিছোঁ সেই পানীখিনি মাংস বনাওঁতে ব্যৱহাৰ কৰি দিছোঁ যাতে আলুৰ সোৱাদটো গুচি নাযায়। আৰু এতিয়া হাই ফ্লেমত মাংসখিনি অলপ সময়ৰ কাৰণে সিজাই ৰাখিম। আৰু এতিয়া মিট মছলা অলপমান ইয়াতে দি দিছোঁ। আগতে দিছিলোঁ কিন্তু অলপ কম পৰিমাণৰ দিছিলোঁ কাৰণে এতিয়া পুনৰ দি দিছোঁ। আৰু কিছু সময়ৰ কাৰণে ঢাকি ৰাখিম, তাৰপিছতে আমাৰ মাংস ৰেডি। এয়া আমাৰ আজিৰ চিকেন ৰেডি হৈ গৈছে আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন। আৰু একেবাৰে শেষত মই অলপমান ধনিয়া যোগ কৰি দিছোঁ যাতে ফ্লেভাৰটো ধুনীয়া আহে। সেইখিনি দেখুওৱা নহ'ল আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া হ'ব। এতিয়া আমি খাবৰ কাৰণে ৰেডি কৰোঁ। আমাৰ চিকেন ৰেডি হৈ গৈছে আৰু আমি ভাত বাঢ়ি লৈছোঁ আৰু ভাতৰ লগত আমি চিকেন খাম। আৰু আজি বুধবাৰ আৰু আজি আমাৰ থালিখন তেনেই সাধাৰণভাৱেই তৈয়াৰ কৰিছোঁ আৰু লগত আছে আমাৰ কৰ্দৈ জাম। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু ভাল দেখিলে লাইক কৰি দিব আৰু ভাল নেদেখিলেও লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।